হেল্ল' গাইজ, মই আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মেগী বনাব লৈছোঁ। এয়া দেখিছে মেগী এপেটি আৰু মিমি এপেটি। কেৰাহীখন গেছত উঠাই দিলোঁ, গেছটো কমাই ৰাখিছোঁ, কেৰাহীখন গৰম হ'ব দিছোঁ আৰু মেগী পেটি লাহেকৈ ফালি লওঁ আৰু পিঁয়াজখিনিও লাহেকৈ কাটি ল'লোঁ আৰু কেৰাহীখন গৰম হ'ল, অলপমান তেল দিছোঁ, মিঠাতেল। তেলখিনি গৰম হ'ল, পিঁয়াজখিনি দি দিলোঁ। তাৰ লগতে পিঁয়াজখিনি অলপ টাইম ভাজি থাকিম। অলপ ৰঙা হ'বলৈ দিছোঁ। পিঁয়াজখিনি ৰঙা হৈ গ'ল, মেগীখিনি দি দিলোঁ তাৰ লগত আৰু লৰাই দিলোঁ। আৰু মই এপেটি মিমিও দি দিম তাৰ লগত। মেগী কম হ'ব যিহেতু, এপেটি মেগীয়ে নহ'ব যে, মিমি পেটিও দি দিলোঁ। মিমি মেগী দি অলপ চচো দি দিলোঁ, তাতে অলপ চচ দি দিম। চচটো দি মেলি এতিয়া অলপমান পানী দিম সিজিবলৈ। আৰু কণী মানে ইভাগে নিদিওঁ, মই বইল কৰিম, মেগীখিনিৰ লগতে বইল কৰিম, আকৌ বেলেগকৈ বইল নকৰোঁ। আৰু ইয়াতে ধুই মেলি কণী দি দিম। আৰু 5টা মানুহ যিহেতু, এতিয়া 5টা কণী ধুই লৈছোঁ। এয়া লাহেকৈ দি দিছোঁ, ভকাৰ চান্স থাকে যিহেতু কণী। এতিয়া ঢাকি মেলি দিম আৰু লাহেকৈ ঢাকি দিলোঁ। মই ভিতৰলৈ যাওঁ, ভিতৰৰ মানুহবিলাকে পূৰা খেলাত ব্যস্ত আৰু লাহেকৈ আহি ঢাকনখন দাঙি চালোঁ যে অফ হৈছেগৈ। আৰু মছলাখিনিও দি দিলোঁ, মছলা চছলা দি আজৰি। খাব পৰা হৈছেগৈ আৰু মেগী সিজিলে। কণীকেইটাও লাহেকৈ আঁতৰাই দিলোঁ আৰু চালোঁ খাব পৰা হৈ গ'ল। আৰু লাহেকৈ বাতি এটাত উলিয়াই মেলি ৰেডি কৰি লৈছোঁ খাবলৈ। এয়া দেখিছে, প্লেটত সজাই মেলি আনি দিব পালোঁহে, চবেই খাবলৈ ধৰিলে আৰু ভাবিলোঁ ময়ো খাই লওঁ সিহঁতৰ লগতে। এয়া মোৰো মেগী। এয়া আমাৰ শুনে আজি পূৰা মেগী খাই আছে। এইজনী পূৰা খাইছে মেগী, ময়ো খাইছোঁ লগতে। আজিলৈ ভিডিঅ'টো ইমানতে শেষ। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানে শেষ। আমাৰ শুনে কেনেকৈ যে খাইছে।